উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলপ্ৰসূ প্ৰস্তুতিৰ বাবে আমি আমাৰ আজৰি সময়ত আলোচনা কৰোঁ ১ নম্বৰৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ বিগত বৰ্ষৰ প্ৰশ্নকাকত আৰু তোমালোকৰ পাঠ্যপুথিখনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিবা। প্ৰথম প্ৰশ্নটো হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ নাম কি? এই কুৱেশ্যনটো 2017 চনত আহিছিলে আৰু ইয়াৰ এনচাৰটো হৈছে কথা গুৰুচৰিত। দ্বিতীয় কুৱেশ্যনটো হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন? কুৱেশ্যনটো আহি গৈছিলে 2019 চনৰ 𝗧𝗵𝗵 এক্সামত আৰু ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া হ'ল আনন্দৰাম বৰুৱা। দ্বিতীয় কুৱেশ্যনটো হৈছে আনন্দৰাম বৰুৱাই ল'ৰালি কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? এই কুৱেশ্যনটো 2020 চনত আহিছিলে আৰু ইয়াৰ উত্তৰটো হৈছে অমৰকোষ। নেক্সট কুৱেশ্যনটো হৈছে 𝗧𝗵𝗵𝗵𝗀 বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল? এই কুৱেশ্যনটো 2022 চনৰ 𝗧𝗵𝗵 এক্সামত আহিছিলে। ইয়াৰ এনচাৰটো হৈছে আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? কুৱেশ্যনটো 2023 চনত আহিছিলে আৰু ইয়াৰ এনচাৰটো হৈছে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কৰ্ম আছিল। নেক্সট কুৱেশ্যন ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল? উত্তৰটো হৈছে ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰটো হৈছে আনন্দৰাম বৰুৱাই 𝗵𝗵𝗶𝗀𝗀 গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰটো হৈছে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামে সৰু গাঁও এখনত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰটো হৈছে আনন্দৰাম বৰুৱাই 𝗵𝗵𝗶𝗀𝗀 গ্ৰন্থত কামৰূপ ভাওনাৰ কথা উল্লেখ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল? উত্তৰ ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অমৃত শব্দৰ অৰ্থ কি? এইটো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ অৰ্থটো হৈছে দেৱতাসকলে পান কৰা এবিধ ৰস। দ্বিতীয়টো কুৱেশ্যন হৈছে উপৰিস্থসকল শব্দৰ অৰ্থ কি? উপৰিস্থসকল শব্দটোৰ অৰ্থ হৈছে জ্যেষ্ঠসকল। নেক্সট কুৱেশ্যন প্ৰকৃষ্ঠ শব্দৰ অৰ্থ কি? উত্তৰটো হৈছে উত্তম বা শ্ৰেষ্ঠ। এইটো ভিডিঅ'ত আমি ইমানে আলোচনা কৰিলোঁ ফ্ৰী টাইম লাৰ্ণিঙৰ থাৰ্ড পাৰ্টটোত আমি অন্য এটা বিষয়ৰ অতিকৈ গুৰুত্বপূৰ্ণ 1 নম্বৰীয়া কুৱেশ্যন এনচাৰসমূহৰ বিষয়ে অলৰেডি আলোচনা কৰিছোঁ। তাৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। এইটো ভিডিঅ'ত আমি ইমানে আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।